নমস্কাৰ বন্ধুসকল মোৰ নাম প্ৰণুজ্জ্বল বৰা আপোনালোকে চাই আছে প্ৰাঞ্জু বৰা চেনেল আজি আমি কথা পাতিবলৈ গৈ আছো এনেকুৱা এটা ৰেয়াৰ কইন যোনটো কইন ব্ৰিটিছ ইণ্ডিয়া কইন হয় এডৱাৰ্ড 7ৰ হয় বন্ধুসকল এই কইনটো ব্ৰঞ্জেৰে বনোৱা আৰু এই কইনটো ওৱান অফ দা ৰেয়াৰ কোৱাৰ্টাৰানা কইনৰ ভিতৰত পৰে 1903 চনৰ পৰা 1910 চনলৈকে এডৱাৰ্ড 7ৰ কইন মিন্টেজ হৈছিল আৰু এই সকলোবিলাক কইন মিন্টেজ হৈছিল এটাই মিন্টত আৰু হেতু আছিল কলকাতা মিন্টৰ হয় বন্ধুসকল 1903 পৰা 1906 চনলৈকে কপাৰত বনোৱা হৈছিল আৰু সেই কইনবিলাকৰ ওজন আছিল 6.5 গ্ৰাম আৰু 1906 চনৰ পৰা 1910 চনলৈকে এই কইনবিলাক ব্ৰঞ্জ মেটেলত বনোৱা হৈছিল আৰু তাৰ ওয়েটটো আছিল 4.85 গ্ৰাম বন্ধুসকল 1906 চনত ইয়াৰ মেটেলটো চেঞ্জ কৰা এটা ডাঙৰ কাৰণ আছিল কাৰণ সেই সময়ত ইণ্ডিয়ান কইনেজ এক্টটো আৰম্ভ কৰিছিল আৰু সেই কইনেজ এক্টত বহুতখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আনিছিল য'ত মেটেল ৱেট ডায়ামিটাৰ এই সকলোবোৰ মেইনটেইন কৰিবলগীয়া হৈছিল আৰু সেইটো কাৰণে কপাৰৰ জেগাত ব্ৰঞ্জ বনাইছিল আৰু এটা কথা সেইটো সময়ত অকমান কপাৰৰ দামটো বাঢ়িছিল বুলি আমি শুনা পাইছিলো আৰু সেইটো কাৰণে মেটেলটো শিফট কৰিছিল ব্ৰঞ্জলে হয় বন্ধুসকল এই কইনছ বিলাক এটা ৰোলত আহে আৰু সেই ৰোলটোত 32টা কইন থাকে আৰু সেই সময়ত কইনছ বিলাক জুনে সেই ৰোলত মেইনটেইন কৰি ৰাখিছিল বতাহ নোপোৱাকৈ ৰাখিছিল সেই কইনছ বিলাক ইউএনচি কণ্ডিশনৰ কইনছ বিলাক আজিৰ তাৰিখত বহুত বেছি ভ্যালু আছে হয় বন্ধুসকল ওৱান কোৱাৰ্টাৰানা কইনছ বিলাকৰ ভ্যালু কণ্ডিশনৰ ওপৰত থাকে আপুনি যদি ইউএনচি কণ্ডিশনৰ আনসাৰ্কুলেটেড কণ্ডিশনৰ 1909 চনৰ কইন এটা আজি তাৰিখত উলিয়াব পাৰে তাৰ দামটো খুবেই বেছি আৰু দামটোৰ বিষয়ে মই অলপ পিছত আপোনালোকক জনাই আছো 1909 চনৰ এনেকুৱা কইন মই যোৱাকালি পাইছো মোৰ ওচৰত নাছিলে আৰু খুবেই ভাল লাগিছে এনেকুৱা কইন এটা ৰেয়াৰ কইন এটা মোৰ হাতত দেখি পেলে হয় বন্ধুসকল আজি আমি 1909 চনৰ কইনৰ ওপৰত কথা পাতিবলৈ গৈ আছো এই কইন বিলাক 3.5 কোটিতকৈ কম মিন্টেজ হৈছিল আৰু ইয়াৰ মিন্টেজটো সিঙ্গল মিন্টেজ আছিল অকল কলকাতাতহে বনোৱা হৈছিল আৰু সেই কাৰণে 1909 চনৰ তলত আপুনি ইকো মিন্ট মাৰ্ক দেখা নাপায় হয় বন্ধুসকল ব্ল্যাঙ্ক মিন্ট মাৰ্ক মানে হৈ গল কলকাতা মিন্টত মিন্টেজ কৰা আজি যদি আমি ইয়াৰ ফিচাৰটো চাওঁ এটো 4.83 গ্ৰাম ইয়াৰ weight হয় ব্ৰঞ্জ মেটেলৰ হয় 25.3 mm ইয়াৰ ডায়ামিটাৰ হয় ইয়াৰ যদি আমি থিকনেসটো চাওঁ 1.5 mm হয় ৰাউন্ড হয় আৰু ইয়াৰ স্মুথ এজ হয় আৰু যদি আমি ইয়াৰ ডিজাইনটোলে চাওঁ ওভাৰ সাইডে আমি দেখা পাম এডৱাৰ্ড 7ৰ তেখেতৰ ফটোখন লেফট সাইডে লিখা আছে জৰ্জ 7 ইংলিশত ৰাইট সাইডে আপুনি কিং এম্পায়াৰ লিখা আছে আৰু যদি আমি ৰিভাৰ্স সাইডে চাওঁ ইয়াত মাজত ইংলিশত ওৱান কোৱাৰ্টাৰানা লিখা আছে ইন্ডিয়া লিখা আছে 1909 আৰু তলত মিন্ট মাৰ্ক মানে ব্ল্যাঙ্ক মিন্ট মাৰ্ক মানে কলকাতা মিন্ট আৰু চাৰিফালে ফুল আৰু বিটছেৰে ডিজাইনিং কৰা আছে খুবেই ধুনীয়া কইন হয় আৰু এই কইনটো আজি তাৰিখত খুবেই ৰেয়াৰ হয় বন্ধুসকল ইয়াৰ প্ৰাইচটোলে যোৱাৰ আগত 1906 চনৰ দুটামান কথা কৈ দিও 1906 চনত দুটা মেটেল হওতে 1906 ৰ যোনটো ফাৰ্স্ট ভাগত কপাৰ মেটেলটোতকৈ দামী ব্ৰঞ্জৰ আছিল কাৰণ কপাৰ মেটেলৰ কইনটো এক্সেস বনাইছিল কিন্তু ব্ৰঞ্জ মেটেল যোনটো শিখৰ ভাগত বনোৱা হৈছিল সেই কইন বিলাকো ৰেয়াৰ কইনত পৰে কাৰণ সেই কইনৰ মিন্টেজো বহুত কম হৈছিল বন্ধুসকল এই কইনছ বিলাকৰ ৰেট বিষয়ে মই পিছত এটা বেলেগ এটা ভিডিঅত বনাম লগতে আৰু এটা কথা কওঁ এনেকা ওৱান কোৱাৰ্টাৰানা ৰেয়াৰ কইন বিলাকত যদি এৰৰ আপোনালোকে দেখা পায় তেতিয়াও তাৰ প্ৰাইচটো বা ভ্যালুটো বহুত বাঢ়ি যায় এনেকুৱা কইনৰ 1909 ওৱান কোৱাৰ্টাৰানা এডৱাৰ্ড 7ৰ যদি ইউএনচি কণ্ডিশনৰ কইন আছে তেতিয়া হলে ইয়াৰ দামটো আজি তাৰিখত 10-15,000 প্লাস হয় ইউএনচি কণ্ডিশনত হ'ব লাগিব আৰু এনেকুৱা কইনছ বিলাক সাধাৰণতে ইউএনচিত পোৱা খুবেই দিগদাৰ কাৰণ এই কইনছ বিলাক মেইনটেইন কৰোতে বহুত কষ্ট কাৰণ ইয়াত যদি অকমান বতাহ লাগে কপাৰ যেহেতু আছে ইয়াত মিক্স কৰা তো অকমান বতাহ লাগিলে ই লাহে লাহে কোলা পৰি যায় তো এয়াৰ টাইট কৈ যদি ৰাখিব পৰা যায় তেতিয়া এই কইনছ বিলাক ভালে থাকে মোৰ ওচৰত আপুনি যোনটো হাতত যোনটো কইন দেখা পাইছে এটো ফাইন টু এক্সট্ৰা ফাইনৰ ভিতৰত পৰিব পাৰে কইন বিলাকৰ ৰেটটো যদি আমি চাওঁ মিনিমাম 200 ৰ পৰা 15,000 প্লাছলৈকে ইয়াৰ ৰেট বিলাক ভেৰি কৰে একৰ্ডিং টু দা কণ্ডিশন বন্ধুসকল আজি আপোনালোকক
মই জনালোঁ এটা ৰেয়াৰ কইনৰ বিষয়ে 1909 চনৰ যদি কইন আপোনালোকৰ ওচৰত আছে ভালকৈ আপোনালোকে ৰাখিব যদি UNC কণ্ডিশ্যনত আছে তো খুবেই ভাল কথা আৰু এই কইন্সবিলাকে বহুতে সোধে ক'ত বিক্ৰী হয় কেনেকৈ চেল কৰিব পাৰি বন্ধুসকল এই কইন্সবিলাক বিক্ৰী কৰিব হ'লে এক্সিবিশ্যনবিলাকত হয় যোনটো ভাৰতৰ বিভিন্ন ডাঙৰ ডাঙৰ মেট্ৰ' চিটিবিলাকত হয় অসমত এতিয়ালৈকে এনেকুৱা এক্সিবিশ্যন হোৱা নাই আৰু বহুত কালেক্টৰ্ছে বিচাৰি থাকে যিবোৰ কালেক্টৰ্ছে বিচাৰি থাকে তেওঁলোকেও ক্ৰয় কৰে এনেকুৱা কইন হয় বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু এনেকুৱা যদি ভিডিঅ' আপোনালোকে চাবলৈ ইচ্ছা কৰে আপোনালোকে প্ৰকাশ কৰিব কমেণ্ট ছেকশ্যনত আৰু মোৰ চেনেলটো কাইণ্ডলি আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে বন্ধুসকল ধন্যবাদ